নমস্কাৰ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে চুজি আৰু নাৰিকলৰে বনোৱা এবিধ পিঠা। এয়া দেখিছেনে? আধা কেজি চুজিৰ পেকেট মই দি দিলোঁ কেৰাহীখনত মই তেল দিয়া নাই। অকণমান গৰম হোৱাৰ পিছত চুজিখিনি দি দিছোঁ। চুজিখিনি অকণমান লৰাই পিনে মই আৰু কম হ'ব বুলি মই অলপমান বেছিকৈ বনাইছোঁ। সেইকাৰণে মই আৰু বেলেগ এটা চুজিৰ পেকেট অকণমান লৈ লৈছোঁ। কিন্তু এইটো চুজিৰ পেকেট অলপ বেলেগ, দেখিছেনে কালাৰটো? এইটো আধা কেজিৰে হয়, ইয়াৰে অকণমান দিছোঁ। এতিয়া মই এই মগটোৰে প্ৰায় 1 মগে পানী দি দিছোঁ। 1 মগৰ অলপ কম হ'ব। সেইখিনি দি পেলাই লৰাই থাকিম। ইয়াত মই চেনি নিমখ একো দিয়া নাই। আমি যেনেকৈ লাড়ু বনাওঁ, নাৰিকলৰ যে লাড়ু বনাওঁ, ঠিক তেনেদৰে এইখিনি লৰাই থাকিব লাগিব আৰু লাড়ু হোৱালৈকে বনাব লাগিব। দেখিছেনে? লাড়ু হৈছে। এতিয়া এইখিনি নমাই ল'ম আৰু নমাই লৈ আমি যেনেকৈ আটা মাৰোঁ তেনেকৈ হাতত অকণমান ঘি লৈ তেনেদৰে মাৰি ল'ম। আৰু আনফালে মই নাৰিকল ৰুকি থৈ দিছোঁ। নাৰিকলখিনি মই চেনি দি ভাজি ল'ম। দেখিছেনে? এয়া চুজিখিনি মই ধুনীয়াকৈ মাৰি লৈছোঁ। নাৰিকল মই এটা দিছোঁ, এটা ৰুকিছোঁ আৰু চেনি মই 1 কাপ দিছোঁ। যদি আপোনালোকে চেনি খাই ভাল পায় অকণমান বেছিকৈও দিব পাৰে। মই 1 কাপ চেনি দি দিছোঁ নিয়মৰ। এইখিনি এতিয়া ভাজি ল'ম। বেছি ভাজিব নালাগে, নাৰিকলখিনি কমকৈ ভাজিব লাগিব। এইখিনিত মই এটা ইলাচি দি দিম। নাৰিকলখিনিত ইলাচি দিলে এটা ধুনীয়া গোন্ধ আহিব। খাবলৈ বহুত সোৱাদ লগা হয় এইটো পিঠা। এইখিনি এনেই অকণমান ভাজি ল'ম। তাৰপিছত কেৰাহীখনত তেল ৰিফাইন দিম। এয়া দেখিছেনে? চুজিটো মই এনেকুৱাকৈ গোল গোল কৰি লৈ, আপোনালোকে যেনেকুৱা চেপত দিয়ে তেনেকুৱা দিব পাৰে। মই এনেকৈ গোলকৈ দি দিছোঁ, মালপোৱাৰ নিচিনা। মাজত নাৰিকলখিনি দিছোঁ, ভাজি লোৱা নাৰিকলখিনি। এইটো মই বেলেগ চেপত দিছোঁ, পিঠাৰ নিচিনা। যোনে খাই পোৱা নাই এনেকৈ বনাই খাই চাবচোন। মই বেছিকৈ বনাইছোঁ কাৰণ মই সেইদিনাখনে মোৰ লগৰকেইটাৰ কাৰণে এনেকুৱা পিঠা বনাই নিছিলোঁ। সিহঁতক খুৱাইছোঁ, ভাল লগা বুলিয়ে কৈছে। আপোনালোকে বনাই এদিন খাই চাব আৰু মোক কমেণ্ট কৰিব কেনেকুৱা লাগিছে। গোটেইখিনি নেদেখুৱাওঁ কাৰণ মই বহুতখিনিয়ে লৈছোঁ। এইখিনি আপোনালোকক কিমান পৰিমাণৰ পানী দিলোঁ, কেনেকৈনো কৰিলোঁ সেইখিনি দেখুৱালোঁ। এতিয়া মই এইকেইটা ভাজিম। মইতো কেৰাহীখন দিয়ে দিছোঁ। এতিয়া কেৰাহীখনত ৰিফাইন দি এইকেইটা ভাজিম।
এই পিঠাটো ভাজোতে তেলটো কমকৈ দিব লাগে আৰু জুইটো কমকৈ দিব লাগে। একেবাৰে কম জুইত ভাজিব লাগে, তেতিয়া চুজিটো আৰু ভালদৰে সিজি উঠে। বেছিকৈ জুই দিলে কি হয়, ৰঙা হৈ যায় আৰু ভিতৰত কেঁচা কেঁচা হৈ থাকে। সেইকাৰণে কম জুইত ভাজিব, ভিতৰতো খাবলৈ বহুত ধুনীয়া হ'ব ভিতৰৰখিনি। মই একেবাৰে ৰঙা হোৱালৈকে ভাজিম। যিকোনো বস্তু দেখিবলৈ ধুনীয়া হ'লেহে খাবলৈ মন যায়। দেখিছেনে দেখিবলৈ কিমান ধুনীয়া হৈছে। বহুতে নাৰিকল আটাৰে বনোৱা চন্দ্ৰপুৰী বুলি কয়, তেনেকুৱা খাই গৈছে। চুজিৰে চাগে খাই পোৱা নাই বহুতে, এনেকৈ খাই চাব, বহুত সোৱাদ লাগে। একেবাৰে সহজ পদ্ধতিত বনোৱা এবিধ পিঠা। হৈ গ'ল পিঠা। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে কালাৰটো।